Hello guys, good morning. Aru aji eta special recipe banabo goi asu. Ki banam jane na apnalok dekhaisu. To bahor gaj aru aji ami banam khorisa aru asar. To keneke banau video to khekolke sai thakok. আৰু এতিয়া উলিয়াই ললো মোৰ এখন হাতিয়াৰ তাৰ পিছত এটো হল কেদিমান আনা মানে 3-4 দিন মান হল তো সেই কাৰণে তেনেকুৱা দেখা গৈছে প্ৰথমতে ইয়াৰ বাকলটো এৰুৱাই লব লাগিব সোনকালে বাকলটো এৰুৱাই লও বঢ়ি আছে আৰু ভিতৰটো ভালে হৈ আছে বঢ়ি আছে কাটি লও গুটেখিনি আৰু আমাৰ এই দুটা ওলালে ধুনিয়াকৈ এক ধুই ললো ধুই বেলা ইয়াক এতিয়া এনেকুৱা আপোনালোকে এখন লাগিব ৰুকনি ইয়াত আপোনালোকে গুটেখিনি ৰুকিব লাগিব তো সোনকালে মই এখিনি ৰুকি লওঁ অলপ ডাঙৰ লাগিছিলে মই কিন্তু এখন অলপ সৰু হলাও হলো চাও বা হৈছে বঢ়িয়া Okay, let's go. আৰু এটো লাষ্ট বাকি আছে বেছি নুলালে মানে কি কেদিমে থোৱা কাৰণে ওপৰত অকমান হেৰি হৈ গৈছিলে তো বেয়া হৈ গৈছিলে সেই কাৰণে অলপ কাটি পেলাই দিবলগীয়া হল হলি হৈ যাব আৰামত আমি আচাৰহে বনাম তো ইয়াত খৰিচাও বনাব পায় কেনেকৈ বনাব পায় আপোনালোকক দেখাই আছো চাই থাকক তো আমাৰ একদম পুৰা ৰুকি হৈ গল আপোনালোকক ওচৰৰ পৰা অলপ দেখাই দিছো এখিনি আপোনালোকে যদি এনেকুৱা নাথাকে ৰুকনি তেতিয়া হলে আপোনালোকে হেৰি কৰিব পাৰে মিক্সিত দিব পাৰে অকমান পাতলকৈ মানে পুৰা দিনি দিব একদম গুড়া হৈ যায় যে অলপ 2-3 বাৰ ঘূৰাই পেলাই এনেকুৱা বনাব পাৰে তো ওচৰৰ পৰা আপোনালোকক দেখাই দিছো চাওক কেনেকুৱা এ চাওক কি ধুনিয়া লাগিছে वाह वाह मजा गुंध তাৰপিছত আমি এনেকুৱা বটল এটো সিসাৰ বটল হয় আপোনালোকে প্লাষ্টিকৰ বটল লব পাৰে তো ইয়াত এতিয়া ভৰাম গুটেখিনি চাওক পৰিয়া আছে ভৰাই দিম গুটে বটলত ভৰাই দিলো আৰু ইয়াক যদি আপোনালোকে ইয়াৰ ওপৰত পানী দি থৈ দিয়ে মানে 3 দিন মান পানী দি থব লাগিব 3-4 দিন মান ইয়াত পানী ঢালিব খালি আৰু ইয়াৰ কেপটো বন্ধ কৰি দিব তাৰ পিছত 3 দিনৰ পিছত আপোনালোকৰ খৰিচা হৈ গল সেইখিনি খৰিচা হয় আপোনালোকে তাৰ পৰা উলিয়ে মাছ চাছত আপোনালোকে দি খাব পাৰে আৰু যদি আচাৰ বনাব খোজে ইয়াত পানীও দিব পাৰে আৰু নিদিয়াকৈ কৰিব পাৰে আমি এনেকৈ থৈ দিম ইয়াত থৈ বিলাই 3 দিন মান ৰাখিম ৰাখাৰ পিছত ইয়াক খুলি বিলাই ইয়াৰ আকৌ পানী বাহৰ ভিতৰত পানী থাকে না সেই পানীটো সেকি গব লাগিব হাতে দি আপোনালোকে সেপি বিলাই উলিয়াই দিব লাগিব তাৰ পিছত তাত আপোনাক লাগিব গৰম তেল এখিনি দেখাব নোৱাৰো কাৰণ এতিয়া বনাইছো হে 3 দিনৰ পিছতহে দেখাব পাৰিম সেই কাৰণে আপোনালোক মুখতে কৈ দিছো তো ইয়াত গৰম তেল লাগিব আৰু অলপ হালধি দিব পাৰে আৰু ইয়াত আপোনালোকে যদি ইচ্ছা কৰে জলকীয়া দিব পাৰে ভোট জলকীয়া দিব পাৰে মানে আপোনালোকৰ জ্বলাটো ইচ্ছামতে আৰু 5-6 স্পুন আপোনালোকে তাত দিও বুলি ক'লে দিব পাৰে সব মিক্স কৰি দিব অকমান ৰদত দি বিলাই তাৰ পিছত ইয়াত ভৰাই বিলাই গৰম তেল অলপ ঢালি দিব অকমান গৰম কৰি বাৰু বন্ধ কৰি দিব আপুনি একদম এটো বছৰলৈকে 1 বছৰলৈকে একো বেয়া নহয় আপোনালোকে খাব পাৰে বহুত বঢ়িয়া এটো আচাৰ হয় তো বন্ধুসকল কেনেকুৱা পালে আজিৰ ভিডিওটো আপোনালোকে কমেন্ট কৰি জনাব আৰু এনেকৈ ভিডিও আপোনালোকলৈ সদায় লৈ আহিম আজিলৈ মানে লগ পাম আৰু নতুন এটা ভিডিওৰ সৈতে